এইটো গাইছ মাগুৰী বিলৰ ভিউ ইয়াৰ পৰা গোটেই মাথাৰ ওপৰত মহ আছিলে উপায় নাই আৰু ড্ৰোনখন দি খেদাবলগীয়া হৈছে গুড মৰ্নিং গাইজ আজি আমি মাগুৰী বিল যাব ওলাইছোঁ আপোনালোকে ইন্ট্ৰ'টোত চাই ল'লে কেনেকুৱা হ'ব কি নাই এতিয়া আমি অলমষ্ট অন দ্য ৱেত আছোঁ ইমান ধুনীয়া ৰাস্তা এতিয়া ৰাতিপুৱা 7টা বাজিছে ৰাতিপুৱা কেলে গৈছোঁ মানে ৰাতিপুৱাই আপোনাৰ যিখিনি তাৰ ভিউটো এইটো ভাল হয় তাত আমি লগৰ এজনক কণ্টেক্ট কৰিছোঁ ভাইটি হয় তাক এতিয়া আমি কণ্টেক্ট কৰি মেলি তাৰ একেলগে যাম আৰু মোৰ লগত আছে এজ ইউজুৱেল মিষ্টাৰ ৰেক সৌৰভ কেনেকুৱা লাগিছে ৰাতিপুৱা আহি বহুত আজি ৱেডাৰটো বহুত ঠাণ্ডা পূৰা গোটেইটো ফগ হৈ আছে আৰু ভিউটো মজা আছে বাগানৰ মাজত আছোঁ আমি ৰেখি ব'লা যাওঁ ন তেলটো খুৱাই লোৱা তেল ৰিকিৰ লগত আমাৰ ভাইটিজনে আজি গাইড কৰিব আমাক মাগুৰী বিল আজি আমি একেলগে যাম এতিয়া ইয়াৰ পৰা ন ওলাইছে আৰু আৰু গাইজ আপোনালোকে যদি তিনিচুকীয়া বাইপাছ হৈ আহিছে বা যোনফালৰ পৰা আহিছে এই তিনিআলিটোৱে হয় যোনফালে মাগুৰী বিল যায় এইফালে গ'লে মাগুৰী বিল আৰু এইফালে গ'লে তিনিচুকীয়া বাইপাছ ওলাইগৈ আৰু আমি এইটো ছাইডৰ পৰা আহিছোঁ কুঁৱলী যোৱাই নাই আমি এতিয়ালৈকে পোৱাগৈ নাই আৰু অলপ দূৰ আছে কিন্তু কুঁৱলী আছেই 8টা বাজি গ'ল আমি পাওঁতে আমি এতিয়া পামগৈ আৰু মাগুৰী বিল দেখিছে এই ৰাস্তাটো মাগুৰী বিলে পাইগৈ এইখনে হ'ল মাগুৰী বিল চাব পাৰে আপোনালোকে দেখি পাইছে নাই গম নাপাওঁ মই দেখি পোৱা নাই ভালকৈ গোটেই ফগ হৈ আছে নিজে ঠিক কৰিব লাগিব হ'ব আমি কৰি ল'ম বাৰু এতিয়া গাইজ আমি হেৰি নাওত উঠিম আমাৰ ৰিকি আজি নাও চলাব হেলমেটটো থৈ যাওঁ মোৰ নাওখন আনিব লাগে হেলমেটটো পিন্ধি আছে গাইজ নাৱত বহি গ'লো পাৰ্টি জুলাল দেখিছে নাই ইমান পিচ আছে ইয়াত মাথা ঘূৰাই গৈছে এতিয়া মই পানীত চাব ন ওপৰত চাওঁ বেগেলা একদম এনেকুৱা গাইজ পিচফুল জেগা নহয় এইটো এটা মানে বাহিৰৰ চাউণ্ড নাই অকল নেচাৰ চাউণ্ড চৰাইবোৰৰ মাত শুনিব আৰু অকল পানী বজাই দে ইমান হেৰি নহয় ৰ'দ ছিঙিছে ইয়াৰ দি আমাৰ পাইলট মাগুৰী বিল আহিলে ইয়াক কণ্টেক্ট কৰিবা তোমাৰ নাম্বাৰ দি দিবা নামটো কৈ দিবা ৰিকি সৌৰভ ইয়াৰ লগ পাই যাব ইয়াক গোটেই মাথাৰ ওপৰত মহ আছিলে উপায় নাই আৰু ড্ৰোনখন দি খেদাবলগীয়া হৈছে গোটেই মহ আছিলে মাথাৰ ওপৰত আমাৰ এতিয়া চাব পাৰে এটাও নাই এইটো চব
নতুন নিঞ্জা টেকনিক হয় এইটো ইণ্ডিয়াতে হয় অকল ইণ্ডিয়া অসমত ইণ্ডিয়াৰ অসমতে হয় বেলেগ জেগাত হোৱা নাই চাগে আজিলৈকে যদি আপোনালোকৰ ফালে হয় জনাব এতিয়া আমাৰ ড্ৰোনটো ক'ত গ'ল বিচাৰি পোৱা নাই এতিয়া ড্ৰোনটো বিচাৰি পোৱা নাই গাইছ হৈ গ'ল আমাৰ আকৌ কেলা আবে মোৰ চাৰ্জো নাই বেছি এনেই গৈ আছে ন মোৰ চাৰ্জ আহি গ'ল ড্ৰোন আহি আছে দেই বহুত দেৰি পিছত গাইছ হেৰাই গৈছিলি ক'ৰবাত এইটো আহি আছে ওপৰত আপোনালোকে দেখি নাপাব আমিয়ে ভালকৈ দেখি পোৱা নাই এতিয়া আহি আছে চাব এইটো আহি আছে হা নমা গাইছ ইয়াত বহুত বেলেগ বেলেগ চৰাইবোৰ আছে আপোনালোকক দেখাই দিম মই ড্ৰোনত দেখাই দিম কেনেকুৱা চৰাইবোৰ দেখিছোঁ গোটেই এইফালে ইমান কেমেৰাত দেখি নাপাব কিন্তু চাৰিওফালে চব বেলেগ বেলেগ চৰাই আছে ইয়াত গাইছ চালে আপোনালোকে ভিউবোৰ ইয়াত বহুত ধুনীয়া হয় আপোনালোকে ইয়াত আহিব পাৰে আহিলে নাও চাও লাগিলে আমাৰ আছে ভাইটি ৰিকি ইয়াক মই কণ্টেক্টটো কৰাই দিম সি আপোনালোকক ফুৰাই দিব ইয়াত কেম্প এটাও আছে তাত আমি কেম্পলৈকে যোৱা নাই কেম্পত যদি থকা ব্যৱস্থাও আছে মানে ৰাতি থাকিব পাৰে আৰু বনফায়াৰ চনফায়াৰ এৰেঞ্জ হৈ যাব তাৰপিছত আমি এতিয়া ইয়াৰ পৰা ওলাই যাওঁ ভাল লাগিলে 2 ঘণ্টামান স্পেণ্ড কৰিলোঁ টাইম ইয়াত কি ধুনীয়া পৰিৱেশ নেচাৰ লাভাৰবোৰে ইয়াত বহুত ভাল পাব আহি আমি তাৰ পৰা আহিছিলোঁ হেৰিটো হয় তাৰ পৰা নাও চাও আপোনালোকে পাই যাব কিন্তু বিলটো য'ত আছে এইটো বহুত ভিতৰ জেগাত আছে আকৌ আপোনালোকে মেপ চাই আহিলেও অলপ কনফিউজ হৈ যাব পাৰে বহুত ভিতৰত সোমাব লাগে কিন্তু ফাইনেলি লাষ্টত মানুহ সুধিলেতো চবে কৈ দিয়ে ক'ত আছে মাগুৰী বিলটো এতিয়া বহুত ফেমাছেই হৈ গৈছে আৰু ঠাণ্ডা দিনত আহিবলৈ বহুত ভাল ফুল চুল ফুলি থাকে বেলেগ বেলেগ চৰাই আহে খুলিটো চান ফাইনেলি আমাৰ পৰ্ট আহি পালোঁ চিপয়াৰ্ড ৰিকিতে ইয়াত নাওটো থ'বগৈ আমি ইয়াত বাইকটো থৈছোঁ আমি ইয়াত যাওঁ কি আমি আলবিদা হ'ব লাগিব ব্ৰেকআপ এইটো কি অন কৰি দিলে হাই হৈ যায় তাৰমানে নেকি আচ্ছা অঁ দুইটা চাইডৰ পৰা ডিছপ্লে আছে গাইছ মই আপোনালোকক সেই মাগুৰী বিল এইটো দেখাই দিছোঁ এইটোৱে হয় এনেকুৱা এখন বিল্ডিং নিচিনা থাকিব ডিব্ৰু চাইকেলৰ লগত এড হৈ গ'ল এইটো ডিব্ৰু চাইখোৱাৰ লগত এড হৈ গ'ল বুলি কৈছে আৰু এফো গোটেই মাগুৰী বিল বহুত ডাঙৰ আছে ইয়াত মানুহ আহি থাকে ৰাতিপুৱা টাইমত বহুত ভিৰ হয় কিন্তু এটা হয় যে 12টা পাছত আহি লাভ নাই ইয়াত কাৰণ 12টা পাছত ফুলটোৱে নাথাকে কিন্তু আৰ্লি মৰ্ণিং আহিলে আপোনালোকে ভাল পাব ভিউ এইটো গাইছ মাগুৰী বিলৰ ভিউ ইয়াৰ পৰা আপোনালোকে ব'ট ৰেণ্ট কৰিব পাৰে ব'ট ৰেণ্ট কৰি আপোনালোকক ইয়াত গোটেইটো ফুৰাই দিব তাত কেম্প আছে কেম্পত আপোনালোকে থাকিব পাৰে কিন্তু আমাৰ লগৰ ভাইটি ৰিকি আজি বহুত হেল্প কৰিলে এনেকৈ মিউচুৱেল ফ্ৰেণ্ড হিচাপে লগ পালোঁ ন ৰিকি আকৌ আহিম ন আৰু কোনোবা যদি ফুৰিব হয় মই ৰিকিৰ লগত কণ্টেক্ট কৰাই দিম আপোনালোকে যাব পাৰিব আৰু ব্লগটো ইয়াতে সামৰিম নেক্সট টাইম আকৌ লগ পাম হয় নাই টাৱাং যাব নেক্সট বেলেগ ক'ৰবাত লোকেশ্যনত লগ পাম টিল দেন বাই বাই চেহেৰাবোৰ চাই লওক আমাৰ ছাবস্ক্ৰাইবাৰখিনিক লগ পালোঁ গাইছ ভাল লাগিলে